Hello everyone, good morning. কি খবৰ আশা কৰো সকলোৱে ভালে আছে। মই ৰাতিয়ে জিকাই থৈছিলো মিঠি গুটি আৰু চাউল। আজি কালৰ যত্ন লম বুলিয়ে। যদি ভাল লাগে লাইক কমেন্ট সাবস্ক্ৰাইব কৰিবা। এয়া গুটিখিনি মই এতিয়া খুন্দিব ওলাইছো। আপোনালোকে মিক্সিত খুন্দিলে হয় তাতটো ধুনীয়াকৈ মিহি হৈ যাব। ইয়াতে ইমান মিহি নহয় যদি মই খুন্দিছো। এতিয়া গুটিখিনি এনেকৈ ওলাই লৈছো। আৰু ইয়াতে মানে আপোনালোকে দৈ দিব পাৰে নহলে গাখীৰ দিলেও হয় কফি পাউডাৰ দিব পাৰে মই দিয়া নাই ইয়াতে নেমুৰ ৰস দি দিছো 2 টোপ 3 টোপ আৰু লগতে ইয়াত আৰু কালৰ কাৰণে দাগৰ কাৰণে আলুৰ ৰস বহুতে উপকাৰী এটো কাৰণে আলুটো মানে এনেকৈ লৈ ৰসটো পুৰা চেপি কিনে উলাইছো আৰু ইখিনি লগাই মানে কেনেকুৱা লাগে কবাছো আপোনালোকে ট্ৰাই কৰি চাবা মই এটা হালধি দিলো অকমান গ্লিচাইন 2 টোপ 3 টোপ দি দিলে হল নহলে বাৰু নাই থাকা কাৰণে দিলো গোলাপ জল দিলে হ'ব আৰু ইতে মই নাৰিকলৰ তেল দি দিলো অকমান তাৰ পিছত চাউলৰ পানী যিখিনি আছিল সেইখিনি মানে ধুনীয়াকৈ মই কটনৰ কাপোৰেৰে মুখখন ধুনীয়াকৈ মুছি লৈছো এনেকৈ ভালকৈ আপোনালোকে মুছি লৈ লবা নাকে চাউলৰ পানী দিয়ে মুছিলেও ধুনীয়া তাৰ পিছত গুটিখিনি মিক্স কৰি লৈ এতিয়া লগাইছো যদিও মোৰ মানে পুৰা মিহি হোৱা নাই এটো কাৰণে অকমান এৰি পৰিছে কেনেকুৱা দেখিছে যে ফুড হান লাগিছে আৰু এতিয়া লগালো আৰু 20 মিনিট 30 মিনিট থাকিলে হ'ল যেতিয়ালৈকে নুশুকায় মই ডাঠাকৈ লগাইছো এটো কাৰণে মানে বস্তুটো শুকোৱা নাই অলপ দেৰি লাগিছে আৰু যেতিয়া মানে মিক্সিত খুন্দা যায় ন তেতিয়া মানে ধুনীয়াকৈ পাতল হ'ব আৰু এতিয়া গুটিখিনি এৰাইলো যদি ভাল লাগিছে কবা আপোনালোকে কমেন্ট কৰিবা সাবস্ক্ৰাইব কৰিবা গুটি এনেকুৱা আকৌ শুকান কাপোৰেৰে মুছি লৈছো আৰু এতিয়া মাসাজ কৰিছো মুখখন ইমান যে পিছল লাগিছে মিঠি গুটি দিয়া কাৰণে ভালো লাগিছে ঠাণ্ডা পৰিছে ভাল লাগে এনেকৈ মাসাজ কৰি কেনে এতিয়া ধুনীয়াকৈ মুখখন মুছি লৈছো আৰু দেখিছাই কেনেকুৱা হৈছে এনেকৈ সপ্তাহত 2 দিন 3 দিন কৰিলে হ'ল ভাল লাগিছে যদি কবা আৰু